ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় অণুজীৱ মিত্ৰ আৰু শত্ৰু পাঠটি আলোচনা কৰিম। ছাত্ৰীসকল, তোমালোকে বৰ্তমান কৰোনা ভাইৰাছ নামৰ অণুজীৱবিধৰ লগত পৰিচিত নহয় জানো? আজি আমি তেনেকুৱা ধৰণৰ আন কিছুমান অণুজীৱৰ বিষয়ে ইয়াত আলোচনা কৰিম। এতিয়া আমি জানো আহাচোন, অণুজীৱ মানেনো কি? অণুজীৱ হৈছে খালী চকুৰে মনিব নোৱাৰা নিচেই ক্ষুদ্ৰ জীৱ, যাক আমি কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখিবলৈ পাওঁ। তেনেকুৱা ধৰণৰ জীৱবোৰক কোৱা হয় অণুজীৱ। তোমালোকে বাৰু মন কৰিছানে, পুৰণা হৈ যোৱা ব্ৰেড এখন বা নেমু এটুকুৰা মুকলিকৈ থৈ দিলে ছাই বৰণৰ চামনিৰে আৱৰি পেলায়? এই অংশবোৰ আতচি-কাচেৰে পৰ্যবেক্ষণ কৰিলে দেখিবা যে তাত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কলা বস্তু আছে। এই বস্তুবোৰ ক'ৰ পৰা আহিল? এইবোৰ বতাহত উৰি থকা কিছুমান ভেঁকুৰ। এই ভেঁকুৰবোৰ আতচি-কাচেৰে দেখা পোৱা যায় আৰু আন কিছুমান অণুজীৱ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায়। এই অণুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে। এই ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু কিছুমান শেলাই। ভাইৰাছবোৰকো অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। এই ভাইৰাছো হৈছে অণুজীৱৰ ভিতৰতে থকা এটা জীৱ। ইয়াক জীৱ বুলি কোৱা হয় যেতিয়া ই প্ৰজনন কৰাৰ শক্তি লাভ কৰে। প্ৰজনন ভাইৰাছে কৰিব কেৱল আশ্ৰয়দাতাৰ কোষত। গতিকে আশ্ৰয়দাতাৰ কোষৰ ভিতৰতহে ইহঁতৰ প্ৰজনন সম্ভৱ হয়। ভাইৰাছ যদি বায়ুত থাকে তেতিয়াহ'লে ই জড় পদাৰ্থ হিচাপে থাকে। তেতিয়া ই প্ৰজনন কৰিবলৈ নোৱাৰে। আশ্ৰয়দাতাবোৰ বেক্টেৰিয়া, উদ্ভিদ অথবা প্ৰাণীও হ'ব পাৰে। আশ্ৰয়দাতাৰ ভিতৰত যেতিয়া ই প্ৰজনন কৰিব বা আশ্ৰয়দাতাৰ ভিতৰত যেতিয়া ই সোমাব, তেতিয়াহ'লে নানা ধৰণৰ বেমাৰ আমাৰ হ'ব পাৰে। ছাত্ৰীসকল, এতিয়া আমি এই অণুজীৱকেইটাৰ বিষয়ে কিছু কথা জানি লওঁ আহা। তোমালোকৰ কিতাপত বেক্টেৰিয়া, শেলাই, প্ৰটোজোৱা, ভেঁকুৰ আৰু ভাইৰাছৰ কেইটামান চিত্ৰ দিয়া হৈছে। বেক্টেৰিয়াবোৰ নিচেই সৰু, এককোষী কোষবেৰ আছে, কিন্তু প্ৰকৃত কোষকেন্দ্ৰ নাই। জীৱ এটাৰ কোষকেন্দ্ৰ যেনেকুৱা হ'ব লাগে তেনেকুৱা নহয়। গতিকে বেক্টেৰিয়াৰ কোষত বা বেক্টেৰিয়া কোষকেন্দ্ৰটো প্ৰকৃত কোষকেন্দ্ৰ নহয়। বেক্টেৰিয়াবোৰ সৰ্পিল আকৃতিৰ হ'ব পাৰে, দণ্ড আকৃতিৰ হ'ব পাৰে বা ঘূৰণীয়া আকৃতিৰ হ'ব পাৰে। বেক্টেৰিয়াৰ কেইটামান উদাহৰণ হৈছে লেক্টোবেচিলাছ বেক্টেৰিয়া আৰু ৰাইজোবিয়াম বেক্টেৰিয়া। শেলাই উদ্ভিদৰ দৰে এবিধ জীৱ। দেহত পত্ৰশৰীৰ থাকে বাবে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে। ইয়াক উদ্ভিদৰ দৰে বুলি কোৱা হৈছে কাৰণ ইয়াৰ দেহত যদিও পত্ৰশৰীৰ থাকে, উদ্ভিদত থকাৰ দৰে শিপা বা মূল, কাণ্ড আৰু পাত নাই। ইয়াৰ উদাহৰণ কেইটামান হ'ল ক্লামাইডামোলাছ, স্পাইৰগাইৰা আদি। প্ৰটোজোৱা এককোষী জীৱ। ইয়াক প্ৰাণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াক সাধাৰণতে নলা, নৰ্দমা, পুখুৰী আদিত পোৱা যায়। উদাহৰণ এমিবা, পেৰামচিয়াম, প্লাজমডিয়াম ইত্যাদি। গ্ৰহণী আৰু মেলেৰিয়া ৰোগ
প্লাজমডিয়াম প্ৰটজোৱাৰ দ্বাৰা হয়। ভেঁকুৰবোৰত পত্ৰহীত নাথাকে, গতিকে ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। ভেঁকুৰৰ কিছুমান পৰজীৱী আৰু কিছুমান মৃতজীৱী। উদাহৰণবোৰ হৈছে পাউৰুটিত হোৱা মল্ড, পেনিচিলিয়াম, এস্পাৰজিলাছ ইত্যাদি। ভাইৰাছবোৰ হৈছে আটাইতকৈ সৰু অণুজীৱ। ই আন জীৱৰ দেহত প্ৰজনন কৰিব পাৰে। জীৱদেহৰ বাহিৰত ই প্ৰজনন কৰিব নোৱাৰে। গতিকে যেতিয়া ই প্ৰজনন কৰিব নোৱাৰে, ই মৃতজীৱী হিচাপে থাকে। উদাহৰণ তোমালোকৰ পৰিচিত কৰোনা ভাইৰাছ, HIV ভাইৰাছ ইত্যাদি। অণুজীৱসমূহ ক'ত বাস কৰে? এতিয়া অণুজীৱসমূহ এককোষীয় হ'ব পাৰে আৰু বহুকোষীয় হ'ব পাৰে। অণুজীৱসমূহ সকলো ঠাইতে থাকিব পাৰে। বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানী উহলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে। মানুহৰ উপৰিও আন প্ৰাণীসমূহৰ শৰীৰতো ইহঁতক পোৱা যায়। কিছুমান অণুজীৱ আন অণুজীৱৰ গাত বৃদ্ধি পায়, আনহাতে কিছুমান মুক্তভাৱে থাকে। তাৰমানে কিছুমান ভাইৰাছে বেক্টেৰিয়াৰ দেহতো সোমাই ই বংশবৃদ্ধি কৰিব পাৰে। গতিকে কোৱা হৈছে কিছুমান অণুজীৱ আন অণুজীৱৰ গাত বৃদ্ধি পায়। এমিবা নামৰ অণুজীৱই গাইগুটীয়াকৈ থাকিব পাৰে, অৰ্থাৎ ই অকলে থাকিব পাৰে। কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহ সংঘবদ্ধ হৈ থাকে, ইহঁতে একেলগৈ থোপ মাৰি থাকে। গতিকে ছাত্ৰীসকল, আজি আমি পাঠটো ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পাছৰ চোৱা আমি আন এদিন আলোচনা কৰিম।